নমস্কাৰ ওয়েলকাম টু এ নিউ ব্লগ আগৰ ভিডিঅ'টোত আপোনালোকে হোজাইৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে দেখিবলৈ পাইছিলে আৰু আজিৰ ভিডিঅ'টোত গুৱাহাটী এয়াৰপৰ্টৰ পৰা চেন্নাই এয়াৰপৰ্টলৈকে আমাৰ যাত্ৰাৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছো আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাওক 12:15 বজাত আমাৰ ইণ্ডিগো ফ্লাইট আছে ৰাতিপুৱা 5 বজাত গাড়ীত উঠিছিলোঁ আৰু আমি হোজাইৰ পৰা গুৱাহাটীলৈ আহিছোঁ प्राइवेट टैक्सीत आहि पेलाय एतिया एयरपोर्टत सोमाइছো आमार बोर्डिंग হৈ গল চেকিং হৈ গল সিকিউৰিটি চেক কৰি এতিয়া আমি বহি আছো প্লেনটো আগতীয়াকে হোৱা নাছিল মানে বিশেষ কামত যাবলগীয়া হ'ল য'ত মানে যোৱাৰ কোনো পৰিকল্পনা নাছিল ঘপককৈ যাবলগীয়া হৈছে এই কাৰণে কোনো ধৰণৰ প্ৰস্তুতিও নাই তো চেষ্টা কৰিম য'ত গৈ আছোঁ আপোনালোকক ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে আৰু ঘৰৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈকে যিখিনি যাত্ৰা আছিলে মই শ্বেয়াৰ কৰিম আৰু ফ্লাইটত উঠিম আমি আমাৰ ইণ্ডিগো 6C0119 ফ্লাইট নম্বৰ 12:15 আমাৰ ফ্লাইট আছে গতিকে আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম কাইণ্ডলি চেনেলটো সাবস্ক্রাইব করে দিব লাইক কমেন্ট আর শেয়ার করিব আর কমেন্ট করিব এইখন ইলেকট্রনিক গেজেটত মহাত্মা গান্ধী দেৱে কোৱা কিছুমান গ্ৰেট লাইন ইয়াত লিখা আছে আপোনালোকে চাব পাৰে সত উঠিলে পুরো ফর্মালিটি শেষ এতিয়া বাছত উঠি পেলাই ফ্লাইটত উঠিবলৈ গৈ আছো যেহেতু আমাৰ ফ্লাইটখন অলপ ভিতৰত আছিলে গতিকে আমি বাছত উঠি যাবলগীয়া হৈছিলে তেতিয়া মই বাছৰ পৰাই আপোনালোকক ৰানৱেৰ কিছুমান অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক এইখন এখন ইণ্ডিগো ফ্লাইট থিয় হৈ আছে আমাৰখন অলপ দূৰত আছে গতিকে আমি বাছত যাবলগীয়া হৈছিল এইখন আমাৰ ফ্লাইট আছিলে এইখন ফ্লাইটত আমি চেন্নাই গৈ আছোঁ ইণ্ডিগোৰ ফ্লাইট অলৰেডি তেওঁলোকে উঠিবৰ কাৰণে সিস্টেম অলৰেডি ৰেডি কৰিছে আমিও বাছত গৈ পাইছোঁ এতিয়া আমি বাছৰ পৰা নামি ফ্লাইটত উঠিবলৈ যাম আৰু যেনেকুৱা সিস্টেম হেতু সিস্টেম পালন কৰি ফ্লাইটত উঠি আছোঁ আমি এতিয়া এইটো গেটেদি উঠি মই বহিব লাগিব আৰু যিসকলৰ পিছফালে সিট তেওঁলোকে বেলেগ এটা ৰাস্তাতে উঠিব তো উঠিবলৈ গৈ আছোঁ ইণ্ডিগো গুৱাহাটী টু চেন্নাই ফ্লাইটত 12:15 আমাৰ ফ্লাইট এৰিব এইটো হ'ল ফ্লাইটৰ ভিতৰৰ পৰিৱেশ আমি জাষ্ট এন্ট্ৰি কৰিছিলোঁ তেতিয়াৰ পৰিৱেশ সিট নম্বৰ আছিলে 12F 12F ইয়াতে আছে মই বহিছোঁ আৰু ইয়াৰ পৰা ভাল এটা দৃশ্য আপোনালোকক দেখুৱাব পাৰিম আৰু যিহেতু মই উইণ্ডো ছিট লৈছোঁ উইণ্ডো ছিটত মই যিমান পাৰিম চেষ্টা কৰিম আপোনালোকক ভালকৈ দেখুৱাবলৈ কাইণ্ডলি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব অনুৰোধ থাকিল আমাৰ ফ্লাইটখনে এই যাত্ৰা আৰম্ভ কৰিলে বহুত স্পীডত হয়তো বাহিৰৰ পৰা বা গম পোৱা নাযায় কিন্তু ওচৰৰ পৰা দেখিলে গম পোৱা যায় কিমান স্পীডত প্লেনখন দৌৰি থাকে ৰানৱেত আৰু অলপ টাইম দৌৰাৰ পিছতেই আকাশ মাৰ্গত উঠি যায় শূন্যত উঠি যায় আপোনালোকে চাওক কিমান স্পীডত এয়াৰপৰ্টৰ ৰানৱেত ফ্লাইটখন দৌৰি আছে মই যেহেতু উইণ্ডোৰ ছিট মোৰ গতিকে উইণ্ডো ছিটৰ পৰা মই লৈ আছোঁ এই চাওক আপোনালোকে ইতিমধ্যে ফ্লাইটখন শূন্যত উৰা মাৰিলে আৰু ওপৰৰ পৰা গুৱাহাটী চিটিৰ যিখিনি দৃশ্য মই ল'ব পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক ওপৰৰ পৰা গুৱাহাটী চহৰৰ আৰু ওচৰ চুবুৰীয়াৰ কেনেকুৱা ধুনীয়া এটা পৰিৱেশ ব্ৰহ্মপুত্ৰ নদীখন ধুনীয়াকৈ দেখিব পাৰিছোঁ আৰু ওপৰৰ পৰা দেখাত বহুত ধুনীয়া লাগে হয়তো যিসকলে ওপৰৰ পৰা দেখিছে চহৰখন তেওঁলোকেহে গম পাব কিমান ধুনীয়া লাগে ওপৰৰ পৰা দেখাত প্লেনখনে লাহে লাহে যিমান সময় গৈ আছে আৰু ওপৰৰ ফালে গৈ আছে পাইলটে এনাউন্স কৰা মতে ফ্লাইটখন 32,000 ফিট ওপৰৰ ফালে যাব গতিকে লাহে লাহে যিমান সময় গৈ আছে আমি ওপৰৰ ফালে গৈ আছে আৰু মেঘৰ ওপৰত অলপ পিছত যাব যিখিনি আপোনালোকে চাব পাৰিব আপোনালোকে ভালকৈ নিৰীক্ষণ কৰিলে চাব পাৰিব ফ্লাইটখন লাহে লাহে ওপৰৰ ফালে গৈ আছে আৰু আমি ওপৰৰ পৰা দেখিব পাৰিছোঁ যে সাইডত মেঘবোৰ ইফালে এটা সাইডৰ পৰা বেলেগ এটা সাইডত গৈ আছে
ফ্লাইটখন লাহে লাহে আৰু ওপৰেদি উঠি আছে। আপোনালোকে ভালকৈ নিৰীক্ষণ কৰক বস্তুটো কিমান ওপৰেদি গৈ আছে আৰু মেঘবোৰে আমাৰ চাৰিওফালে এটা ছাইডৰ পৰা আৰু এটা ছাইডত গতি কৰি আছে। চাওক কিমান এটা ধুনীয়া দৃশ্য হ'ব পাৰে। যিসকলে প্লেইনত উঠিছে তেওঁলোকেহে বস্তুটো গম পাব। তলৰ পৰা দেখিলে ইমান গম পোৱা নাযায়, ওপৰেদি গ'লেহে সেইটো গম পাব আপোনালোকে। গুৱাহাটীৰ পৰা চেন্নাই পাওঁতে প্ৰায় 3 ঘণ্টা সময় লাগে আৰু আমি বহুত টাইম ফ্লাইটত বহিলোঁ। আমি অলপ টাইম পিছতে চেন্নাই পাম। আকাশৰ পৰা চেন্নাই চহৰখন দেখাত কেনেকুৱা মই দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাওক এতিয়া কিছুমান ঠাই আমি দেখিবলৈ পাইছোঁ ফ্লাইটৰ পৰা। বেছি ওপৰেদি এতিয়া যোৱা নাই, যিহেতু তলেদি গৈছে। এতিয়া অলপ হ'লেও আমি দৃশ্য মোবাইলত মই কেপচাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু যিখিনি আপোনালোকৰ চকুৰ আগত প্ৰকৃতিৰ কিমান সুন্দৰ দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। সাধাৰণতে আমি তলৰ পৰা এইবিলাক চাব নোৱাৰি, ওপৰেদি গ'লেহে চাব পাৰি। আমি চেন্নাইৰ আকাশৰ পৰা প্লেইনৰ ভিতৰৰ পৰা চেন্নাই চহৰখন দেখাবলৈ চেষ্টা কৰিছোঁ। ওপৰৰ পৰা দেখাত কিমান ধুনীয়া, কিমান ওখ ওখ বিল্ডিং আৰু কিমান ঘনবসতি আপোনালোকে দেখিয়ে গম পাব। কাৰণ তামিলনাডুত প্ৰায় জনসংখ্যা হ'ল 7 কোটি। 7 কোটি জনসংখ্যা থকা দেশখনত কিমান ঘনবসতি হ'ব পাৰে আপোনালোকে চাওক। কিমান ধুনীয়া আৰু কিমান বিল্ডিং ঘৰ বাৰী আপোনালোকে চাওক। সম্পূৰ্ণ ভিডিঅ'খন চাব কাইণ্ডলি। ভিডিঅ'খন যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মৰম দিব মোক। চাওক আপোনালোকে আৰু উপভোগ কৰক আকাশৰ পৰা চেন্নাই চহৰখন কেনেকুৱা, আৰু লগতে গুৱাহাটীৰ পৰা চেন্নাই যাত্ৰাৰ কিছুমান মুহূৰ্ত যিমান পাৰিছোঁ মই চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। কাইণ্ডলি মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে মই এটা বস্তু কৈ দিছোঁ, যদি ভিডিঅ'খনত কিবা ভুল ভ্ৰান্তি হৈছে মোৰ ফালৰ পৰা ক'বলৈ বা দেখাবলৈ মোক কাইণ্ডলি ক্ষমা কৰি দিব। আৰু চাওক আপোনালোকে এতিয়া ফ্লাইটখন এয়াৰপৰ্টত ৰানৱেত লেণ্ড কৰিবলৈ গৈ আছে আৰু এয়াৰপৰ্টৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকে চাব পাৰিছে। চাওক কেনেকুৱা ৰানৱেত নামি গৈছে ইতিমধ্যে। আৰু আমিও চেন্নাইত পাইছোঁ। গুৱাহাটী টু চেন্নাই প্ৰায় 3 ঘণ্টা অন্তত আমি চেন্নাই পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন কাইণ্ডলি চাব আৰু চাই থাকক আৰু মোক যিমান পাৰে মৰম আশীৰ্বাদ দি থাকক। আৰু এটা বস্তু আপোনালোকে চাওক, যিহেতু মই ফ্লাইটৰ পৰা আগৰ পৰাই কেমেৰা কৰি আছিলোঁ, চেন্নাইত বহুত আগৰ পৰা বৰষুণ দি আছিলে আৰু চাৰিওফালে বৰষুণ দি আছে, যাৰ কাৰণে ফুটেজবোৰ ভালকৈ অহা নাই আৰু ফ্লাইটৰ ভিতৰৰ পৰা ফুটেজ লোৱাত অসুবিধা হৈছিলে। সম্পূৰ্ণ আকাশখন মেঘে ঢাকি ৰাখিছে আৰু ইয়াৰ পিছত আমি চেন্নাই এয়াৰপৰ্টত নামিবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক, লগতে ভিডিঅ'খন উপভোগ কৰক। বৰষুণৰ কাৰণে ফটো লোৱাত অসুবিধা হৈছিলে। প্লেইনৰ খিৰিকীবোৰ পানী জমা হৈছিলে, গতিকে অসুবিধা হৈছে। এতিয়া আমি ফ্লাইটৰ পৰা নামি আছোঁ। 3 ঘণ্টা যাত্ৰাৰ অন্তত আমি চেন্নাই পাইছোঁ। এতিয়া নামি আছোঁ। এইটো হ'ল চেন্নাই এয়াৰপৰ্টৰ বাহিৰৰ দৃশ্য। আমাৰ কাৰণে বাছ ৰখি আছিলে। আমি ফ্লাইটৰ পৰা নামি বাছত উঠি এয়াৰপৰ্টত সোমাইছোঁ। এইটো চাওক, এয়াৰপৰ্টৰ ভিতৰত কিছুমান তেওঁলোকে মূৰ্তিৰ টাইপত বনাই ৰাখিছে, সেইখিনি আপোনালোকক দেখুৱাইছোঁ। ভগৱানৰ মূৰ্তি আৰু বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেটত এডভাৰটাইজমেণ্ট দিয়া আছিলে। আমি এস্কেলেটৰত গৈ নামি আছোঁ। এনেকুৱা নামি পেলাই আমি আমাৰ এয়াৰপৰ্টৰ বাহিৰৰ ফালে গতি কৰিছিলোঁ। এইটো হ'ল চেন্নাই এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। কিমান ধুনীয়া, কিমান চাফ চিকুণ আপোনালোকে চাওক। এয়াৰপৰ্টৰ ভিতৰত অলপ দূৰ খোজকাঢ়ি যোৱাৰ পিছত আমি আমাৰ বেগবোৰ ইয়াৰ পৰা কালেকশ্যন কৰি এয়াৰপৰ্টৰ পৰা ওলাই গৈছিলোঁ। আৰু এইটো হ'ল গুৱাহাটী টু চেন্নাই মোৰ জাৰ্ণিৰ সম্পূৰ্ণ ভিডিঅ'। কাইণ্ডলি আপুনি সম্পূৰ্ণ ভিডিঅ' চাব আৰু মোৰ লগত থকাৰ কাৰণে আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ফ্লাইটৰ পৰা নামি আমি এতিয়া গাড়ী এখন ৰিজাৰ্ভ কৰি আমি আমাৰ গন্তব্যস্থলৰ ফালে গতি কৰিছিলোঁ। আপোনালোকক বিশেষভাৱে ধন্যবাদ থাকিল ভিডিঅ'খন সম্পূৰ্ণ চোৱাৰ কাৰণে। আৰু আগন্তুক সময়ত অলপ দিন পিছে নতুন ভিডিঅ' আহি থাকিব। ধন্যবাদ থাকিল, সকলোৱে ভালে থাকিব। বাই বাই, গৈ আছোঁ এতিয়া।